এক বিস্ময়কৰ পুখুৰী। মই এনেকুৱা এটা পুখুৰীৰ মাজত আছোঁ য'ত ভৰ বাৰিষাও এটোপাও পানী নাই। পুখুৰী নহয় যেন খেলপথাৰ, আচৰিত যেন লাগিলেও সঁচা, ইয়াত পানী নাই। নমস্কাৰ, মই ৰঞ্জিত শইকীয়া। মোৰ এটা নতুন প্ৰতিবেদনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। শোণিতপুৰ জিলাৰ অন্তৰ্গত জামুগুৰিহাটৰ কুসুমতলাৰ বৰিগাঁৱত আছে এই বিস্ময়কৰ পুখুৰীটো। কোনে, কেতিয়া আৰু কি কাৰণত খন্দাইছিল এই বিশেষ পুখুৰীটো, ইয়াৰ সবিশেষ তথ্য পোৱা নাযায়। এডাল প্ৰকাণ্ড বৰগছ আৰু ইয়াৰ সমীপতে আছে এই ৰহস্যময় পুখুৰীটো। কিন্তু এটা কথা নিশ্চিত যে এই বৃহৎ পুখুৰীটোৱে ঐতিহাসিক আহোম ৰাজত্বকালৰ স্বাক্ষৰ বহন কৰিছে। নাম ইয়াৰ শুকনা পুখুৰী। বছৰৰ 12 মাহেই শুকাই থাকে বাবে এই আশ্চৰ্যকৰ পুখুৰীটোৰ নাম ৰখা হৈছে শুকনা পুখুৰী। এইটো এটা বিশেষ পুখুৰী। এইটো নাম হৈছে শুকনা পুখুৰী। ভৰ বাৰিষাও য'ত নোলায় এটোপাও পানী। এতিয়া বাৰিষা বতৰ, এই বাৰিষা বতৰত নৈ, বিল, খাল, ডোং সকলোতে বৰষুণৰ পানী ভৰি পৰিছে। কিন্তু আজি এই বৰষুণৰ বতৰতো এই পুখুৰীটোৰ মাজত এটোপাও পানী নাই। কথাটো আচৰিত যেন লাগিলেও সঁচা। এক বিস্ময়কৰ পুখুৰী। জামুগুৰিহাটৰ বৰিগাঁৱত আছে এই পুখুৰী। এটা বৃহৎ পুখুৰী যি আহোম যুগত খনাইছিল বুলি মানুহে ক'ব খোজে। এই পুখুৰীৰ এক ইতিহাস আছে। এই বিষয়ে আমি এক চমু প্ৰতিবেদন প্ৰস্তুত কৰিছোঁ। আহকচোন চাওঁ। ঐতিহাসিক আহোম ৰাজত্বকালত স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনৰ পৰা লক্ষীসিংহ স্বৰ্গদেউৰ দিনলৈকে অসমৰ আন আন প্ৰান্তৰ দৰে বিশ্বনাথ আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী জামুগুৰি, চতিয়া আদি বিস্তৃত অঞ্চলটোত অনেক গাঁও আৰু বহুতো আলি পুখুৰী আদিৰ সৃষ্টি হৈছিল। এই শুকনা পুখুৰী সেই ঐতিহাসিক সময়ৰে সৃষ্টি বুলি সকলোৱে দাবী কৰে। প্ৰজাহিতকৰ কোনো আহোম স্বৰ্গদেৱে জনতাৰ খোৱা পানীৰ বাবে এই পুখুৰী খন্দাইছিল বুলি শুনা যায়। পিছে কি ৰহস্যজনক কাৰণত ইয়াত আজিও পানী নোলায় সেয়া নিশ্চিতকৈ কোনেও ক'ব নোৱাৰে। আপোনালোকে জানি আচৰিত হ'ব যে এই পুখুৰীত পানী নোলায়, কিন্তু ইয়াৰ পৰিৱৰ্তে যিকোনো সময়তে খৰালি হওক বা বাৰিষা বতৰতে হওক ল'ৰা ছোৱালী বা ছাত্ৰ ছাত্ৰীয়ে ইয়াত আহি পেলাই খেলা ধূলা কৰে। এই যে দেখিছে পুখুৰীৰ মাছ, ইয়াত পানীৰ পৰিৱৰ্তে আছে ঘাঁহ বন। আৰু এয়া আছে ক্ৰিকেট পিটছ। এই আপোনালোক দেখুৱাব বিচাৰিছোঁ ক্ৰিকেট পিটছ। এই ক্ৰিকেট পিটছত এতিয়া চিপচিপীয়া পানী আছে বৰষুণ দি থকাৰ কাৰণে। আৰু এই ক্ৰিকেট পিটছতেই আহি পেলাই ক্ৰিকেট খেলে, কোনোবাই ফুটবল খেলে। এয়া হৈছে এক খেলপথাৰহে, পুখুৰী নহয় যেন খেলপথাৰ। আচৰিত যেন লাগিলেও সঁচা, ইয়াত পানী নাই। ভৌগোলিক অৱস্থানৰ কথা দোহাৰি বহুতে প্ৰাচীন পুখুৰীটোৰ এনে অৱস্থাৰ বাবে বিজ্ঞানৰ যুক্তি দাঙি ধৰা দেখা যায় যদিও কেইবা শতিকা এই পুখুৰীয়ে প্ৰজন্মৰ পৰা প্ৰজন্মৰ মাজত কৌতূহলৰ সৃষ্টি কৰি আহিছে। ৰহস্যময় শুকনা পুখুৰীৰ নানা কাহিনী অঞ্চলটোৰ বহু মানুহৰ আজিও মুখে মুখে। ইতিহাসবিদ ডক্টৰ নিত্যানন্দ গগৈৰ বুৰঞ্জীয়ে পৰশা বিশ্বনাথ প্ৰান্তৰ শীৰ্ষক গ্ৰন্থতো এই বিস্ময়কৰ শুকনা পুখুৰীৰ উল্লেখ পোৱা যায়। আজিও ৰহস্য ভেদ নোহোৱা ঐতিহাসিক এই সম্পদৰ বিষয়ে স্থানীয় বহু লোকে গৱেষণা আৰু সংৰক্ষণৰ সপক্ষে মত পোষণ কৰে। এনেধৰণৰ বিস্ময়কৰ আৰু আচৰিত তথ্যপূৰ্ণ যদি ভিডিঅ' চাব বিচাৰে আমাৰ পেজটো লাইক, ফ'ল' আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।